নমস্কাৰ আজি আলোচনা কৰিম হিষ্ট্ৰী কুৱেশ্যনছ এণ্ড এনসাৰ ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ দ্য হৰপ্পান চিভিলাইজেশ্যন ৱাজ ডিস্কভাৰ্ড ইন দ্য ইয়াৰ কোন চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল 1935 1935 চনত 1940 1940 চনত 1921 1921 চনত 1901 1901 চনত এনসাৰ 1921 1921 চনত Lothal is a site where dockyard of which of the following civilization were found Lothal হৈছে এনে এক স্থান য'ত নিম্নলিখিত কোনটো সভ্যতাৰ ডকয়াৰ্ড পোৱা গৈছিল A. Indus Valley B. Mesopotamian C. Egyptian D. Persian Answer Indus Valley The people of Indus Valley civilization usually built their houses of হিন্দু সভ্যতাৰ লোকসকলে সাধাৰণতে তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰিছিল A. পাক্কা ব্ৰিক্স পকী ইটা B. ষ্টন পাথৰ C. উড কাঠেৰে D. all of this Answer পাক্কা ব্ৰিক্স পকী ইটা The Indus Valley people traded with the হিন্দু উপত্যকাৰ মানুহে দেশৰ সৈতে ব্যৱসায় কৰিছিল অপচন এ চাইনিজ চীনা মেছোপটেমিয়াম সকলৰ সৈতে চি পাৰ্থিয়ানছ ডি মোমানছ এনসাৰ মেছোপটেমিয়ামছ All the following statements regarding the Indus Valley civilization are correct except হিন্দু উপত্যকা সভ্যতা সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ The Indus Valley civilization was an advanced urban civilization হিন্দু সভ্যতা আছিল এক উন্নত নগৰীয়া সভ্যতা B. Iron was not known to the people লোৰ বিষয়ে মানুহ জ্ঞাত নাছিল It is difficult to say which race the people belong মানুহবোৰ কোন জাতিৰ আছিল কোৱা কঠিন D. The people knew nothing about agriculture মানুহে কৃষিৰ বিষয়ে একো নাজানিছিল Answer The people knew nothing about agriculture মানুহে কৃষিৰ বিষয়ে একো নাজানিছিল Option D The local name Mohenjo-daro is Mohenjo-daroৰ স্থানীয় নাম হৈছে Mount of Living জীৱিত ৰখা স্তূপ Mount of Great মহানৰ স্তূপ Mount of Dead মৃতকৰ স্তূপ Mount of Survivor স্তূপ of Survivor Answer Mount of Dead মৃতকৰ স্তূপ Option C The Indus Valley civilization specialized in হিন্দু সভ্যতাৰ বিশেষত্ব কি আছিল A. টাউন প্লেনিং নগৰ পৰিকল্পনা B. আৰ্কিটেকচাৰ স্থাপত্যকলা C. ক্ৰাফ্টমেনশ্বিপ কাৰুশিল্প D. all of this ওপৰৰ সকলোবোৰ Answer A. টাউন প্লেনিং নগৰ পৰিকল্পনা The famous figure of a dancing girl found in the excavation of Mohenjo-daro was made up of Mohenjo-daro খননত পোৱা এগৰাকী নৃত্যৰ ছোৱালীৰ বিখ্যাত চিত্ৰটো কিহেৰে তৈয়াৰী A. টেৰাকোটা B. ষ্টেটাইট C. ব্ৰঞ্জ D. ৰেড লাইমষ্টোন ৰঙা চূণ পাথৰ Answer ব্ৰঞ্জ Option C Which of the following animals was not known to the Indus Valley civilization নিম্নলিখিত কোনটো প্ৰাণী হিন্দু সভ্যতা উপত্যকাৰ বাবে জনা নাছিল A. ষাঁড় বুল Option B. হৰ্চ ঘোঁৰা Option C. এলিফেণ্ট হাতী Option D. জিৰাফ Answer Option D. জিৰাফ ধন্যবাদ